সমস্যা আছিলে সেইবোৰ প্ৰায় এতিয়া নাইকিয়া হৈ গ'ল বাকী যিমানখিনি আছিলে তেওঁলোকৰ কাৰণে গতিকে ইয়াত সেইটো লাইন অন্য এটা কথা আজি ৰাইজে কৈ আছে ড্ৰাগছৰ কথা মানে বেয়া কিছুমান কাৰ্যকলাপৰ কথা কৈছে চাবলগীয়া আছে আৰু সেইটো অলৰেডি মানে এটা কাঢ়া নিৰ্দেশ দিয়া হৈছে সেই অনুযায়ী পুলিচ প্ৰশাসনৰ তৰফৰ পৰা গোটেইবিলাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে যিমান পাৰে এতিয়া চেষ্টা কৰিছে আৰু বহুতখিনি মানুহক এইবিলাকৰ লগত জড়িত মানে কৰাও হৈ আছে গতিকে মই ভাবোঁ এইটো এটা আশা সাধাৰণ ৰাইজ যাৰ কাৰণে সেইটো শান্তিৰ এটা চহৰ বুলি আজি মানে হৈ আছে যে তেনেকুৱা হ'ব লাগে বুলি হৈ আছে এতিয়া ডেফিনেটলি হৈ উঠিব কিন্তু ইয়াত সকলো ৰাইজৰ সহযোগ লাগিব বেয়া মানুহ বাহিৰৰ পৰা নহয় বেয়া মানুহ আমাৰ ঘৰৰ পৰাই ভাল গতিকে আমি যদি প্ৰত্যেকজন অভিভাৱকে প্ৰত্যেকজন ব্যক্তিয়ে আমি যদি চবে চেষ্টা কৰোঁ যে সেই বেয়া আমাৰ পৰিয়াল পৰা নকওঁ চবে যদি সেই এইটো অতি শীঘ্ৰে কোকৰাঝাৰ যেনেকুৱা আমি বিচাৰিছোঁ তেনেকুৱা ধৰণৰ এটা শান্তিৰ চহৰ হৈ মানে কি কয় চহৰ হৈ থাকে ডেভেলপমেণ্ট দ্ৰুতগতিত চলি আছে কিন্তু কোভিডৰ কাৰণে বহুত এটা সময় নষ্ট হ'ল অফিচ কৰিব নোৱাৰিলে কাম কৰিব নোৱাৰিলে ফিল্ডত অকল বিষয়াসকলৰ মাজত EMৰ মাজত কথাবিলাক মানে চলি থাকিল কিন্তু গ্ৰাউণ্ডত ফিল্ডত বা ৰাজ্যবিলাকৰ মানে মাজত যি ধৰণৰ হ'ব লাগে সেইবিলাক হ'ব পৰা নাই তাৰ কাৰণে যি গতিত মানে হ'ব লাগিছিলে সেইবিলাক হোৱা নাই গতিকে এতিয়া লাহে লাহে ৰিফৰ্মছটো কৰি আছে মই ভাবোঁ এতিয়া মানে কোভিডৰ প্ৰব্লেমবিলাক প্ৰায় নাইকিয়া হৈছে কোকৰাঝাৰ এতিয়া কোভিড ফ্ৰী হ'বলৈ গৈ আছে যে পাৰ ডে ক'ৰবাত 3জন 4জন এনেকুৱা ধৰণৰ কোভিড পেচেণ্ট ওলাইছে যদি সেইটো আমি চাওঁ তো গতিকে এই মাহৰ পৰা মানে আমাৰ BTCৰ কাম কাজবিলাক এতিয়া দ্ৰুতগতিত হ'ব ৰিলিজ কৰি দিছিলে নাই না ফাণ্ডটোতো ৰিলিজ কৰি আছে এটাটো হ'ল আপোনাৰ এটা প্ৰক্ৰিয়া সেই কামবিলাক কৰিবলৈ টেণ্ডাৰ দিব লাগিব ৱাৰ্ক অৰ্ডাৰ দিব লাগিব ফিল্ডত কাম কৰাৰ এটা পৰিৱেশ থাকিব লাগিব গতিকে ফাণ্ডটো লৈ পেলাই কোনো সমস্যা নাই গতিকে সেই চব আছে কিন্তু এই কোভিডৰ কাৰণে আপোনাৰ মানে কি কয় অফিচ হ'ব নোৱাৰে অফিচত মানে মানুহ অহা যোৱা কৰিব নোৱাৰে মিটিং পাতিব নোৱাৰে এইবিলাক বহুতখিনি এটা ৰেষ্ট্ৰিকশ্যন মানে চলি আছিল যিহেতু কোভিডৰ কাৰণে তাৰ কাৰণে কামবিলাক আগবঢ়াব স্পেচিয়েল পেকেজটোতো চব মানে কিবা কৰা হৈছে আৰু মই ভাবোঁ PTC অলৰেডি স্পেচিয়েল পেকেজৰ দ্বাৰা কি কি আঁচনি লৈছে অলৰেডি সেইটো তৈয়াৰ হৈছে গতিকে স্পেচিয়েল পেকেজৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া একো নাই একেবাৰতে আমাৰ মানে পইচাবিলাক ৰিলিজ হৈ যাব আৰু তেতিয়া আমি পে'মেণ্টটো দিব পাৰিম গতিকে যিখিনি আমাৰ আঁচনি লোৱা হৈছে পেকেজৰ আণ্ডাৰত সেই আঁচনিখিনি এতিয়া আপোনাৰ গোটেই ঠিক ঠাক কৰি টেণ্ডাৰ পৰ্যায়লৈকে লৈ যাব লাগে ঠিক